हेलो एवरीवन, आजिर भिडिओলৈ স্বাগতম জনাইছো। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰথম খবৰটো হৈছে ভ্ৰাম্যমাণ থিয়েটাৰলৈ অসম চৰকাৰৰ বিশেষ সাহায্য। 17খন থিয়েটাৰক 10 লাখকৈ টকা প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। যে ভ্ৰাম্যমাণ থিয়েটাৰলৈ অসম চৰকাৰৰ বিশেষ সাহায্য। কোভিড-19ৰ বাবে উদ্যোগটো ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দিশলৈ লক্ষ্য ৰাখি চৰকাৰে 17খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰক 10 লাখ টকাকৈ সাহায্য বিতৰণ কৰে। যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সাহায্য প্ৰদান কৰা হয়। আৰু ইয়াৰ উপৰি থিয়েটাৰৰ 974 গৰাকী কলাকুশলীক 50,000 টকাকৈ সাহায্য প্ৰদান কৰা হয়। পৰৱৰ্তী খবৰ, বিজেপিৰ অসম প্ৰদেশৰ সামাজিক মাধ্যমৰ নতুন ৰাজ্যিক কক গঠন কৰা হয়। দেৱান ধ্ৰুৱজ্যোতি মল্লক পুনৰ সংবাদ কক্ষৰ দায়িত্ব অৰ্পণ কৰে। যে অসমৰ বিভিন্ন প্ৰান্তৰ 33 গৰাকী ছ'চিয়েল মিডিয়াৰ বিশেষজ্ঞক লৈ গঠিত ৰাজ্যৰ ছ'চিয়েল মিডিয়াৰ এই কক্ষৰ অধীনত বিজেপিৰ 40খন সাংগঠনিক জিলা আৰু 400টা মণ্ডলৰ প্ৰায় 800 সহস্ৰাধিক ছ'চিয়েল মিডিয়াৰ কৰ্মীয়ে দলৰ কেইবা লক্ষ ছ'চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ কাম কাজ আগবঢ়াই নিব। উল্লেখ্য যে বিশ্বৰ ৰাজনীতিত বিজেপিৰ ছ'চিয়েল মিডিয়াৰ কাৰ্যক্ৰম বিশেষভাৱে চৰ্চিত হৈ আহিছে আৰু অসমৰ বিজেপিৰ স্থানৰ এই ক্ষেত্ৰত অন্যতম শীৰ্ষত আছে। পৰৱৰ্তী খবৰ, ৰাজ্যত উপ নিৰ্বাচন হ'বলগীয়া 5খন সমষ্টিৰ 39 জন প্ৰাৰ্থী মনোনয়ন পত্ৰ বৈধ ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়োগৰ। যে বৈধ মনোনয়ন পত্ৰৰ তালিকাত আছে বিজেপিৰ 3 জন প্ৰাৰ্থী, কংগ্ৰেছৰ 5 জন, CPIৰ 1 জন, UPPLৰ 2 জন, DPFৰ 1 জন, ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ 3 জন, অসম সংগ্ৰামী মঞ্চৰ 1 জন, গণ সুৰক্ষা পাৰ্টিৰ 2 জন আৰু নিৰ্দলীয় প্ৰাৰ্থী 18 জনৰ নাম। যে 30 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া থাওৰা, মৰিয়নি, তামুলপুৰ, ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে অহা 16 অক্টোবৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিমটো দিন। আন এক গুৰুত্বপূৰ্ণ খবৰ, নিম্ন আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষাৰ তাৰিখ সলনি শিক্ষা বিভাগৰ। যে ইয়াৰ পূৰ্বে 24 অক্টোবৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু এতিয়া 31 অক্টোবৰত দুয়োটা পৰ্যায়ৰ টেট পৰীক্ষা অনুষ্ঠিত হ'ব। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মঙলবাৰে টুইটাৰ যোগে টেট পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া সময়সূচী লৈ ঘোষণা কৰে।